আন্তৰিক শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। আজি নৱমমান শ্ৰেণীৰ গণিতৰ উপপাদ্য 10.8 ৰ সমাধান কৰিম। বৃত্তৰ চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণ ই বৃত্তটোৰ আনটো অংশৰ যিকোনো বিন্দুত উৎপন্ন কৰা কোণৰ দুগুণ। অৰ্থাৎ এটা বৃত্তৰ একে চাপৰ ওপৰত থকা কেন্দ্রস্থ কোণটো বৃত্তস্থ কোণৰ দুগুণ। ইয়াত অকেন্দ্রীয় বৃত্তৰ একে চাপৰ ওপৰত থকা বিসি চাপৰ ওপৰত এইটো হল বৃত্তস্থ কোণ, এইটো কেন্দ্ৰস্থ কোণ। অকেন্দ্ৰীয় বৃত্তৰ বিসি চাপৰ ওপৰত থকা বা ওপৰত উৎপন্ন কৰা এংগেল বিএসি আৰু এংগেল বিওসি ক্রমে বৃত্তস্থ আৰু কেন্দ্রস্থ কোণ। প্রমাণ কৰিব লাগে যে এই কোণটোৰ এইটো ডাবল হয়, দ্বিগুণ হয়। এই বৃত্তস্থ কোণটোৰ এই কেন্দ্ৰত উৎপন্ন কৰা কোণটো বৃত্তস্থ কোণৰ দ্বিগুণ। অৰ্থাৎ 2 এংগেল অথবা এনেদৰে লিখিব পাৰোঁ এংগেল বিওসি ইকুৱেল টু 2 এংগেল বিএসি এইটো বৃত্তস্থ কোণটো দুটা, কেন্দ্রস্থ কোণ এটাৰ সমান। এতিয়া অঙ্কন কৰিম। এ ও সংযোগ কৰি ডি লৈ বৰাই দিয়া হল। এ ও সংযোগ কৰি এক ডি বিন্দুলৈ বৰাই দিলো। এ ও সংযোগ কৰি ডি লৈ বৰাই দিয়া হল। ডি লৈ বৰাই দিয়াৰ ফলত আমি এটা ত্ৰিভুজ এ বি ওৰ এইটো এটা কি পালো, বহিকোণ পালো। অতএব এতিয়া ত্রিভুজ
এ বি ওর অ্যাঙ্গেল বিওডি বহিকোণ পালো। আমি জানো এটা ত্রিভুজের এটা বাহক বরাই দিলে যি বহিকোণ উৎপন্ন হয় এই বহিকোণটো দূরবর্তী মানে দূৰৰ অন্তকোণ দুটাৰ সমান। এই কোণটো এই কোণ আৰু এই কোণৰ সমান, সমষ্টিৰ সমান। অৰ্থাৎ আমি লিখিব পাৰো এতিয়া এই বহিকোণটো বিওডি এঙ্গেল বিওডি ইকুয়াল টু এই কোণটো হয় ও এ বি এঙ্গেল ও এ বি প্লাস বি ও বি এ এঙ্গেল ও বি এ বহিকোণৰ ধৰ্ম। এঙ্গেল বিওডি ইকুয়াল টু যেহেতু এই ত্রিভুজটোৰ এই ও এ ইকুয়াল টু ও বি সেইকাৰণে এই কোণটোৰ সমান। এতিয়া লিখিব পাৰো এটা ত্রিভুজৰ দুটা বাহু সমান হলে ইয়াৰ বিপৰীত অৰ্থাৎ সন্মুখৰ কোণ দুটাও সমান হয়। সেইকাৰণে আমি যেহেতু এই কোণটোৰ সমান এইটোৰ হলনি এইটো লিখিম, ও বি এর হলনিত ও এ বি লিখিম, এঙ্গেল ও এ বি প্লাস এঙ্গেল ও এ বি যেহেতু ও এ ইকুয়াল টু ও বি এঙ্গেল বিওডি ইকুয়াল টু এইটো দুটা হল এঙ্গেল ও এ বি এইটো এক নাম্বার। একেদৰে আমি লিখিব পাৰো ত্রিভুজ এ সি ওর এইটো বহিকোণ হয়। তো বহিকোণৰ মাপ দূৰৱৰ্তী অন্তকোণ দুটাৰ সমষ্টিৰ সমান এইটো আৰু এইটোৰ সমান আমি যিদৰে পালো আকৌ একেদৰে এঙ্গেল ডিওসি ইকুয়াল টু 2 এঙ্গেল ওএসি এটা 2 নম্বর 1 যোগ 2 করি পাও বিওডি এইখিনি এই কোণটো হয়। আকৌ ডিওসি এইটো হয়। দুটা একেলগে যোগ কৰি আছো একেবাৰে লিখিব পাৰো এঙ্গেল বিওসি ইয়াত লিখিম এঙ্গেল বিওসি ইকুয়াল টু ইয়াত 2 আছে ইয়াত 2 আছে 2 কমন ললো বের করে দিল এইখিনি এঙ্গেল ও এ বি প্লাস এঙ্গেল ও এ সি ইকুয়াল টু লিখে পারবো এঙ্গেল বিও সি নমায় নিলো 2 ও এ বি এইখিনি আকৌ ও এ সি এইখিনি একেলগ কৰিলে দুটা যোগ কৰিলে দুটাৰ সমষ্টি হ'ব
বি এ সি, এঙ্গেল বি এ সি। এতিয়া কেন্দ্ৰস্থ কোণটো বৃত্তস্থ কোণৰ দুগুণ পালো, অৰ্থাৎ বৃত্তৰ চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণ, বৃত্তৰ চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণ, ই বৃত্তটোৰ আনটো অংশৰ যিকোনো বিন্দুত উৎপন্ন কৰা কোণৰ দুগুণ। আমি প্ৰমাণ কৰিলো।